নমস্কাৰ বন্ধু-বান্ধৱীসকল, ভিজ্ঞাচী গড ফাৰ্মৰ পৰা মই ললিত। বন্ধুসকল, এই চেনেলটোৰ এজন অন্যতম সদস্য গৌতম ফুকন। তেখেতৰ ঘৰ নগাঁও ডিষ্ট্ৰিক্টত পুতনি তেলীয়া গাঁও, উৰিয়া গাঁও পৰে। ননৈ ৰোডত যাব লাগিব, ননৈ ৰোডত পৰে। মানে গাঁওখনৰ নাম তেখেতৰ তেলীয়া গাঁও। তেখেতে এই ব্ৰিডাৰটো বিক্ৰী কৰিব বিচাৰিছে। এইটো F2 হয়। যদি কোনো ব্যক্তিক দৰকাৰ হৈছে বা F2 ব্ৰিডাৰ লৈ পেলাই ফাৰ্ম আৰম্ভ কৰিব বিচাৰিছে, তেতিয়াহ'লে আহি পেলাই তেওঁৰ লগত মই যোগাযোগ কৰি ল'ব পাৰিব। আপোনালোকে তেখেতৰ নাম্বাৰ মই স্ক্ৰীনত দি দিছোঁ। সেই নাম্বাৰত তেওঁলোকৰ যোগাযোগ কৰি পেলাই আপোনালোকে যদি পচন্দ হয় নিজৰ হিচাপত নিজে চাই পেলাই আপোনালোকে চাই ল'ব। আপোনালোকৰ পচন্দৰ মতে যদি মিলে তেতিয়াহ'লে আপোনালোকে তেওঁৰ পৰা পাঠাটো নিব পাৰিব, তেখেতে বিক্ৰী কৰিব। যোৱাকালি মই এটা পাঠাৰ বিষয়ে ভিডিঅ' দিছিলোঁ। তেখেতৰ লগত বহুতে যোগাযোগ কৰিছে, হয়তো বিক্ৰী হৈ গৈছে চাগে, মই কথাটো গম পোৱা নাই এতিয়ালৈকে, কিন্তু বহুতে যোগাযোগ কৰিছে বুলি জানিব পাৰিছোঁ। বহুতে মেছেজ কৰিছে মোলৈ। গতিকে যদি এই পাঠাটো কাৰোবাক লাগে তেতিয়াহ'লে আপোনালোকে নিব পাৰিব। দেখাততো খুব ভালেই লাগিছে, কিন্তু আপোনালোকে আহি নিজেই চাই কৰি পচন্দ অনুসাৰে নিব পাৰিব। তেখেতৰ মোবাইল নাম্বাৰটো স্ক্ৰীনত দিয়া হৈছে। বন্ধুসকল, এই ভিজ্ঞাচী গড ফাৰ্ম চেনেলটোৰ মাধ্যমেৰে মই যিসকল নতুন ফাৰ্ম কৰিছে বা মোক যিসকলে ফ'ল' কৰি আছে, মোৰ ভিডিঅ'বোৰ চাইছে, তেওঁলোকক মই যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। যদি কিবা অসুবিধা হয় তেওঁলোকক মই সহায় কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতেও তেনেকৈ সহায় কৰি যাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, আৰু যিসকলে চেনেলটো নতুনকৈ চাই আছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা বেল আইকনটো দবাই থ'ব এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। আৰু যদি কিবা সুধিব লগা থাকে কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব। তেন্তে আজিলৈ ইমানেই বন্ধুসকল, পুনৰ লগ পাম এটা নতুন বিষয়ৰ সৈতে। জয় অসম, নমস্কাৰ।